তো ৰাইজসকল, আজি যিহেতু গৰু বিহু আছিল, মানে আমাৰ ঘৰৰ গৰুকেইটাক গা ধুৱাবলৈ এয়া অকণমান যা যোগাৰ কৰি আছোঁ আৰু হালধি লৈছোঁ, তাৰপিছত মাহৰ দালি, তাৰপিছত আৰু আম লৈছোঁ। গোটেইখিনি এতিয়া ভালদৰে বটি ল'ম। এয়া মাহৰ দালিখিনি দি দিছোঁ। এয়া দেখিছেনে কি ধুনীয়া মিহিকৈ খুন্দি ল'লোঁ, মানে বটি ল'লোঁ আৰু তাৰপিছত এয়া লৈ ল'লোঁ উঠাই। তাৰপিছত এতিয়া হালধিখিনি খুন্দিম। আৰু এই গৰু বিহুৰ নিয়মবিলাক সকলোৰে মানে গাঁৱে গাঁৱে বিভিন্ন জেগাগিলাত বেলেগ বেলেগকৈ পালন কৰা হয় আৰু আমাৰ গাঁৱত এনেকৈ পালন কৰা হয়। সেইবাবে অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক। ৰাতিপুৱাই উঠিয়ে গা মূৰ ধুই মানে সিহঁতক এনেকৈ হালধি মাহৰ দালি এনেকৈ বটি তাৰপিছত সিহঁতক গা ধুৱাই দিয়া হয়। মানে বছৰৰ মূৰত এদিন সিহঁতৰো দিন আহে, মানে আমিতো মানুহে সদায় সাজান কাচান চব কৰিয়ে থাকোঁ, আৰু সিহঁতৰ কাৰণেও এদিন ভগৱানে বনাই দিছে আৰু গৰু বিহু বুলি। সিহঁতক নতুন পঘাৰে বন্ধা হয়, মানে সিহঁতৰ সেইটোৱে আৰু আমি নতুন কাপোৰ লওঁ আৰু সিহঁতে নতুন পঘা লয়। তাৰপিছত সিহঁতক গা ধুৱাই দিয়া হয় এনেকৈ। তাৰপিছত এয়া আমখিনিও ভালদৰে বটি ল'লোঁ। এয়া দেখিছেনে কি ধুনীয়া মিহি হৈছে। তাৰপিছত এয়া হৈ গ'ল, যোগাৰ পাতি কৰি ল'লোঁ। তাৰপিছত বলক এতিয়া গৰুকেইটাক লগাই দিওঁ। তাৰপিছত এয়া প্ৰথমতে লগাই দিছোঁ তেলখিনি, মানে মিঠাতেল। ইয়াৰ পিছত যিখিনি ৰ'ব সেইখিনিৰে আমি আকৌ গা ধুব লাগিব। মাহৰ দালি, হালধি, আম, মিঠাতেল, মানে চবখিনিৰে আমিও গা ধুব লাগিব মানুহে। আৰু গৰুবিলাকৰ আজিৰ পৰা মানে এটা নতুন চেহেৰা হ'ব আৰু মানে সিহঁতক অকণমান ভাল দেখা হ'ব। নতুন গাৰ অকণমান কালাৰটো চেঞ্জ হ'ব, তেনেকুৱা হয় আৰু মানে সিহঁতৰ বহাগ মাহ পৰিলে। তাৰপিছত এয়া হালধিও দি ল'লোঁ, মাহৰ দালিও দি ল'লোঁ, ঘঁহি দিলোঁ গাত। তাৰপিছত এতিয়া সিহঁতক গা ধুৱাবলৈ নিব লাগিব। গৰু ভাবিছে চাগে এয়া কি কৰি আছে যি মোক। তাৰপিছত এয়া আকৌ গা ধুৱাব আনিলোঁ। মায়ে ময়ে মিলি পিনে গা ধুৱাই দিলোঁ। তাৰপিছত এইটো মেইন বস্তু, মানে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু। এনেকৈ যে এটা কথা আছে এষাৰ, সেইবাবে এয়া বনাবলৈ ওলাইছোঁ। পানীলাও, তাৰপিছত আম বেঙেনা কাটি লৈছোঁ। তাৰপিছত এনেকৈ মানে বনাব লাগে আৰু মানে এইখিনি নিয়ম পিছে সকলোৰে ফালে কৰে, কিন্তু কিছুমানে ৰাতিপুৱাই দিয়ে আৰু কিছুমানে গধূলি দিয়ে। কিন্তু আমি ইয়াতে গধূলি দিওঁ, গৰু আহিলে যেতিয়া মানে সিহঁত ঘৰত আহে গধূলি সময়ত তেতিয়া দিওঁ আৰু। বাকী এতিয়া এয়া মালাকেইডাল বনাই আছোঁ এনেদৰে। কিমান ভাল লাগে এইবিলাক কাম কৰি, হয়নে? বছৰৰ মূৰত এদিন আহে, ভাল লগা কাম আৰু মানে। তাৰপিছতে এয়া এনেকৈ ল'লোঁ। তাৰপিছতে এয়া গধূলি সময়ত মায়ে ধোৱা দিবলৈ ওলালে, গৰু আহিব যিহেতু মানে। তাৰপিছতে এয়া সিহঁতক আদৰি আনিলে। তাৰপিছতে এয়া নতুন পঘাৰে বান্ধিলোঁ। পঘাকেইডাল পিছে ময়ে বনাইছোঁ, মানে দৰাক কিনি আনি ঘৰত। উপায় নাই আৰু যিহেতু ঘৰত কোনো নাই, বনাব লগা হৈছে। তাৰপিছতে এয়া মায়ে কৰিলে নিয়ম। মায়ে সৰু বাপে সৰু তই হবি বৰ গৰু, লাও খা বেঙেনা খাবি বছৰে বছৰে বাঢ়ি যাবি। বাকী আমাৰ গৰু বিহু এনেকৈ গ'ল। তাৰপিছত লাষ্টত বিচি দিলোঁ। এতিয়া আমি বিচিবলৈ পাম আৰু। তেন্তে আজিলৈ আহিছোঁ, সকলোকে বাই বাই।